দাবি ন্যায্য দাবি মানিল আমার गिबियावनो आं मिडिया नोंथांमोनखौ बरायनायजों लोगोसे गोजोननायखौ जासिहरबाय। दिनैहाय 2021 नि नैबे दाननि नभेम्बर दाननि थांनाय 17 तारिख आरो 18 तारिख बे समाव साननैनि हाबाफारि लानानै बिटिसि एलए नि मोनसे बिल बाजेट जानानै थांबाय। जोङो बिनि सिगां जोङो प्रमद बर सारखौ लोगो हमनानै गोबां बार मेमोरेन्डाम गथायदोंमोन। जोंनि सरकारि नङै फरायसालिफोरखौ आरो जेसेबांखि कलेज लेभेलसिम दङ सरकारि नङैफोरखौ प्रभिन्सियेलाइज खालामनानै होनायनि थाखाय जोङो मेमोरेन्डामबो होदों। आरो बिनि सिगां जोङो 17 तारिखनि जितु सिगांनि जोङो मोनसे क'क्राझार राजमेला फोथाराव मिडियानि थ्रुयै जोङो फोरमायहरदोंमोन, खावलायहरदोंमोन बिथां प्रमद बर सारखौ जोंनि नैबे सरकारि नङै फरायसालि जेसेबांखि दङ कलेजसिम दङ बेखौ अति हंखाले जोंनि फरायसालिखौ बाजेटआव सोसनलांनो थाखाय खावलायदोंमोन। नाथाय दुर्भाग्य जोंनि जे खावलायनाय, जोंनि जे बुंहरनाय बा जोंनि जे मेमोरेन्डाम होनाय बिथाङा जोंनि फोरोंगिरिनि जे जेंना बेखौ सुस्रांनानै होनो सानाखै। गतिके जोङो दिनैहाय थामथि खेब नैबे उदालगुरि जिल्लानि जे डिसि लांगोनानि नैबे कमप्लेक्स लांगोना फोथाराव जोङो थामथि खेब धरना लानांगौ गोनां जाबाय। दा बेनो जे जोङो प्रमद बर सारखौ बुंनो सानदों, जोङो फोरमायहरनो नागिरदों बिथाङा जोंनि फोरोंगिरिनि सायाव मा खालामनो नागिरदों जोङो फिननाय नांगौ आरो जोंनो फिननायखौ होथारनांगोन। दा बेनो जे गिबियाव इलेक्सननि सिगां बिथाङा ओरैबायदि बुंदोंमोन जेसेबांखि स्कुल कलेज दङ भेन्सारखौ प्रभिन्सियेलाइज खालामनानै होनायनि खोथा बुंदोंमोन। नाथाय दिनैसिमाव बिथाङा पजिटिभलि जोङो बिथांनि खुगानिफ्राय जों खोनानो मोनाखै। सिगां बिथाङा इलेक्सन सिगाङाव दिपेन बर सारखौ गरसे दागिलजों दागिल बायदि बाहायदों बिथाङा। जेरै दिपेन बर सारा दागिल हिसाबै माखासे फिल्किफोरखौ बाहायदोंमोन। जोंनि সাংবাদিক বন্ধুসকল আহাৰ কাৰণে মই আমাৰ অল বিটিআৰ নন প্ৰভিন্সিয়েলাইজ LP UP হাই স্কুল সন্থাৰ তৰফৰ পৰা আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি এই ৰাজপথত কিয় আমি ধৰ্ণা দিব লগা হৈছে, আমাৰ 30-35 বছৰ ধৰি আমি চাকৰি কৰি একেবাৰে কিছুমানে সুইচাইড হৈ গ'ল, কিছুমানে বয়স ৰিটায়াৰ হৈ গ'ল, কিন্তু আজিলৈকে আমাৰ দীৰ্ঘদিনীয়া যিটো সমস্যা মানে প্ৰভিন্সিয়েলাইজ বা প্ৰভিন্সিয়েলাইজ নহ'ল। আৰু আমাক প্ৰত্যেকখন বিদ্যালয়ত কণ ল'ৰা ছোৱালীবিলাকক বেগ, ইউনিফৰ্ম আৰু চাইকেল এইবিলাক দিয়াৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে। গতিকে ভেঞ্চাৰ স্কুলত যিবিলাক মানে ল'ৰা ছোৱালী পঢ়ে তেওঁলোকেও ভেঞ্চাৰ নেকি? অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ মই বাৰে বাৰে কৈ আছোঁ তেওঁলোকক কি ভেঞ্চাৰ নেকি? তেওঁলোকে ফুল কোমলীয়া ল'ৰা ছোৱালী হয়, তেওঁলোকে ভৱিষ্যতত কিবা ডাঙৰ মানুহ হ'ব। গতিকে আমি ইয়াৰ পৰা এই স্থলীৰ পৰা ক'ব বিচাৰিছোঁ ওদালগুৰি জিলাৰ পৰা যে প্ৰমদ বৰ ছাৰ আপুনি যিবিলাক দফা ইমপ্লিমেণ্টেশ্যন কৰিব 6.3 নং দফা অতি সোনকালে কাৰ্যকাৰী কৰি আমাক নটিফিকেশ্যন জাৰি কৰক, জাৰি দিয়ক, আমি চাওঁ, আমি সন্তুষ্ট হওঁ। আৰু যদি এইবিলাক নটিফিকেশ্যন একোৱে আমি নাপাওঁ তীব্ৰতৰ আন্দোলন কৰি তুলিম, এইটো সঁচা কথা। আৰু লাগিলে আমি আত্মজাত দিয়াৰ কাৰণে প্ৰস্তুতি আছোঁ, কাৰণ 2022 চনত 1 এপ্ৰিলত আৰু কোনো অসমত কোনো ধৰণৰ স্কুল প্ৰভিন্সিয়েলাইজ নহ'ব, এইটো সঁচা কথা। গতিকে আহি আছে নিউ এডুকেশ্যন পলিচি। গতিকে আপোনালোকে আমাক আভুৱা মাৰি সময়খিনি পাৰ কৰি দিয়াৰ কাৰণে যিবিলাক কৰিছে সেইবিলাক পাহৰি যাওক। অলপ ঈশ্বৰে যাতে আপোনাক মানে সুস্থ মগজুত মানে আমি প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে আমাক দয়া কৰি এই ভেঞ্চাৰ স্কুলৰ মানে শিক্ষকসকলক এপইণ্টমেণ্ট দিয়ক। কাৰণ যোৱা পৰহি কোকৰাঝাৰ জিলাত ভটগাঁও এম ই স্কুলৰ গাৰ্লছ এম ই স্কুলৰ হেডমাষ্টাৰ চবিন বসুমতীৰ দেৱ
আৰু তেখেতে 22 বছৰ চাকৰি কৰিও মানে তেওঁৰ জীৱন মানে জীৱনত এটা ফুটা কৰিব পৰা নাই। তেওঁ এনেই 52 বছৰ বয়সত তেওঁ আৰ্থিক অভাৱ অনাটনৰ কাৰণে তেওঁৰ লিভাৰ ফাংচনৰ বেমাৰ হোৱাৰ কাৰণে তেওঁ ইহলীলা ত্যাগ কৰিলে। গতিকে এনেকৈ বহুত শিক্ষক ঢুকালে। আমাৰ চিৰাং জিলাতো অলপতে 2জন মানে শিক্ষক মানে ঢুকালে যোৱা মাহত, কিন্তু এইবিলাক মিডিয়াৰ জৰিয়তে এইবিলাক